কবি শুরু নদী ভূয়া করিলে প্রসার কবি শুরু নদী ভূয়া
জন্ম হৈছিলে কংসৰ কাৰাগাৰত আৰু জন্ম হৈ শ্ৰীকৃষ্ণৰ পিতা বসুদেৱক কৈছিল উপজে শ্ৰী কৃষ্ণ উপজে শ্ৰী কৃষ্ণ বসুদেৱ কৃষ্ণ রূপে জন্ম কংস তুমি
মানে মনত যিটো ভয় আছে সেই ভয় ভাৱ নাইকিয়া কৰি নন্দ ঘৰত থৈ আহিবলৈ দিছিলে আৰু শ্ৰীকৃষ্ণৰ মতে পিতা বসুদেৱে তেনেকৈ শ্ৰীকৃষ্ণক নন্দৰ ঘৰত থৈছিলে আৰু নন্দৰ ঘৰত থাকি শ্ৰীকৃষ্ণ ডাঙৰ দীঘল হৈছিলে আৰু আৰু এই ভৰালী ঘৰত শ্ৰীকৃষ্ণ ডাঙৰ দীঘল হৈ ৰজানো চৈ কৰি চাইছিলে দধি চুৰা কৰি খালিয়া কলিয়া উড়ালে কঁকালে বান্ধি থৈ আহিছো কেনেকৈ পোৱাৰ ফলত মাক যশোদাই বান্ধিছিলে আৰু কৃষ্ণই মাকক প্ৰশ্ন কৰিছিল